हेलो फ्रेंड्स मैं आको আহিছো এটি নতুন ভিডিও লৈ আজি আমি চাম আমৰ আচাৰ ভিনেগাৰ নিদিয়াকৈ বনাই কেনেকৈ বছৰ জুৰি ভালে ৰাখিব পাৰি মই এয়া 1.5 কেজি আম লৈছো আমখিনি ভালকৈ ধুই শুকুৱাই লম আমখিনি শুকুৱাৰ পিছত মই ধুনিয়াকৈ টুকুৰা টুকুৰি কৰি কাটি লৈছো এটো নিজৰ পছন্দ মতে কৰি ললে হ'ল কাটি লোৱা আমখিনিত নিমখ 5 চামুচমান সানি বটলত ভৰাই থৈছো নিমখত দিয়া আমখিনি মই 2 দিন পিছত উলিয়াই চালনিত ভালকৈ পানীখিনি শুকাবলৈ মেলি দিছো ৰদত দিয়া আমখিনিত এতিয়া হালধি সানি থৈছো হালধিখিনি যদি তিতি উঠে তেতিয়া হলে আমখিনি আকৌ অলপমান শুকাব লাগিব নহলে তিতি নুঠিলে ভালকৈ শুকুৱা হৈ গৈছে এতিয়া এটা কেৰাহীত 250 গ্ৰাম তেল গৰম হ'বলৈ দিছো তেলখিনি ধোৱা ওলাকৈ গৰম হ'বলৈ দি তাৰপিছত গেছটো বন্ধ কৰি থৈছো গেছটো বন্ধ কৰাৰ পিছত মই তেলত 1 চামুচ পাঁচফোৰণ দিছো আৰু 20 টামান শুকান জলকীয়া দিছো জলকীয়াখিনি আৰু পাঁচফোৰণখিনি দি 1 মিনিট মান লৰাই থাকিম তাৰপিছত নিমখখিনি দি নিমখো 2 চামুচ দিছো আমখিনি যদি বেছি টেঙা হয় তেতিয়া হলে নিমখৰ পৰিমাণটো অকমান বেছি কৈ লাগে জলকীয়া দিয়া 3 মিনিট মান পিছত মই এতিয়া গুৰি মছলাখিনি দি দিম এয়া জিৰা গুৰি এয়া ধনিয়া গুৰি গৰম মছলা আৰু জলকীয়া গুৰি মই মছলাৰ পৰিমাণ 2 চামুচ কৈ লৈছো খালি জলকীয়া গুৰি 1 চামুচ লৈছো এতিয়া তেলত মই সানি থোৱা আমখিনি অলপ অলপকৈ দি লৰাই দি থাকিম আৰু মছলাৰ পৰিমাণ বেছি কৰিব পাৰে নিজৰ পছন্দ অনুযায়ী যি মছলা বিচাৰে সেইটো বেছি কৰিব পাৰে গোটেইখিনি আম দি এটা ভালকৈ লৰচৰ কৰি থাকিব লাগিব আমখিনি অকমান ঠাণ্ডা হোৱাৰ পিছত মই এটা বাউলত উলিয়াই ভালকৈ ঠাণ্ডা হ'বলৈ দিছো গৰমে গৰমে বটলত ভৰাব নালাগে ভালকৈ ঠাণ্ডা হ'লে আমি এটা বটলত ভৰাই দিম বটলত ভৰোৱা আচাৰখিনি প্ৰথমে 4-5 দিন একেৰাহে ৰ'দত দিব তাৰপিছত মাজে সময়ে ৰ'দত দি থাকিলে হ'ল আচাৰ কেতিয়া পানী লগা চামুচ বা পানী লগা হাতেৰে নুচুব তেনেকৈ ৰাখিলে আচাৰ বহুত দিনলৈ ভালে থাকিব